নমস্কাৰ স্বাগতম জনাইছো আপোনালোকৰ আটাইকে এইটো চেনেল লৈ জীৱন দক্ষতা শিক্ষা বা লাৰ্নিং লাইফ স্কিলছ আমি অসমীয়াত আলোচনা কৰিম নতুন চেনেল হয় আজি লঞ্চ কৰা হৈছে আৰু চেনেলটোৰ নাম হ'ল ওয়েলকাম টু দিস চেনেল লাৰ্নিং লাইফ স্কিলছ আসামিজ ওকে আমাৰ জীৱনত বহুত দক্ষতাৰ প্ৰয়োজন হয় যিবিলাক দক্ষতা ধৰক বা যিবিলাক বস্তুৰ বিষয়ে আমাৰ কলেজ বা মহাবিদ্যালয়সমূহত বা স্কুলসমূহত তেনেকৈ আলোচনা কৰা নহয় তেনে ধৰণৰ কিছু বিষয় আমি এইটো চেনেলত আলোচনা কৰিম ওকে গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লওক কাৰণ এইটো চেনেলত আমি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আলোচনা কৰিম জীৱনৰ বিভিন্ন দক্ষতাৰ বিষয়ে কি দক্ষতা সেইবিলাক আমি আলোচনা কৰি আছো এতিয়া ওকে তেনে ধৰণৰ কিছু কথা কিছু কি বিষয় আমি আলোচনা কৰিম এইটো চেনেলত আপোনালোকক অলপ সংক্ষেপে বুজাই দিব বিচাৰিছো প্ৰথম যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ স্কিল লাইফ স্কিল বা জীৱনৰ দক্ষতা সেইটো হ'ল ফাইনান্সিয়েল লিটাৰেসি বিত্তীয় সাক্ষৰতা ওকে বিত্তীয় সাক্ষৰতাৰ বিষয় কিন্তু আমাৰ স্কুল বা কলেজ ইউনিভাৰ্সিটি আমাৰ এডুকেশন ব্যৱস্থাত তেনেকৈ শিকোৱা নহয় ওকে আমি আর যেতিয়া বয়স হয় বা আমি যেতিয়া চাকৰি কৰো বা ব্যৱসায় কৰো আমাৰ বয়স হয় তেনেকৈ আমি শিকি থাকো কি কৰিব লাগে কি কৰিব নালাগে ঠিক আছে কিন্তু ইয়ং মানুহ এজন বা ইয়ং ক্যান্ডিডেট এজনে যেতিয়া পঢ়াশুনা শেষ কৰি চাকৰি জীৱন আৰম্ভ কৰে তেনে সময়ত তেখেতে নিজৰ ফাইনান্সিয়েল খিনি কেনেকৈ পৰিচালনা কৰিব নিজৰ যি টকা পইচা যিখিনি উপাৰ্জন কৰিছে সেই গৰাকী ব্যক্তিয়ে সেইখিনি তেখেতে কেনেকৈ মেনেজ কৰিব তেনেবিলাক কথা শিকাটো কিন্তু অতি গুৰুত্বপূৰ্ণ ওকে ফাইনান্সিয়েল লিটাৰেসিত আমি কি শিকিম মেইনলি ধৰি লৈছো কোনবা এজন চাকৰিয়াল বা ব্যৱসায়ী যি পইচা উপাৰ্জন কৰে সেই গৰাকী ব্যক্তিয়ে তো নিজৰ পইচাৰ বাজেটিং কেনেকৈ কৰিব পইচা সেভ কেনেকৈ কৰিব ৰাহি কেনেকৈ কৰিব ইনভেষ্টমেন্ট বা নিবেশ কেনেকৈ কৰিব আৰু তেখেত যদি কিবা লোন বা ইত্যাদি ধাৰলৈ লৈছে সেইখিনি বস্তু তেখেতে কেনেকৈ মেনেজ কৰিব ইত্যাদি বিভিন্ন কথা থাকে ওকে ফাইনান্সিয়েল লিটাৰেসিত সেইবিলাক কথা আমি ডিটেইলছ আলোচনা কৰিম আজিৰ চেনেলত আৰু এইখিনিতে এটা কথা আপোনালোকক মই স্পষ্ট কৰি দিব বিচাৰিছো যে মই কোনো ফাইনান্সিয়েল এডভাইজাৰ নহয় বা সেবি ৰেজিষ্টাৰ্ড ফাইনান্সিয়েল প্ল্যানাৰ ইত্যাদি নহয় যিখিনি কথা আজি এইটো চেনেলত আলোচনা কৰা হ'ব ফাইনান্সিয়েল লিটাৰেসিত মেইনলি সেইখিনি কিন্তু মোৰ সম্পূৰ্ণ অভিজ্ঞতাৰ কথা হ'ব মই নিজে এক্সপেৰিয়েন্স কৰিছো লাইফত বা যিবিলাক মানে পদ্ধতি মই অৱলম্বন কৰো লাইফত আৰু যাৰ পৰা মোৰ সুফল হৈছে সেইখিনি কথাহে কিন্তু মই আলোচনা কৰিম নট এজ এ প্ৰফেশনাল ফাইনান্সিয়েল প্ল্যানাৰ বা সেবি ৰেজিষ্টাৰ্ড ফাইনান্সিয়েল প্ল্যানাৰ হিচাপে নহয় সেকেন্ড যেটো আমাৰ অতি গুৰুত্বপূৰ্ণ জীৱনৰ এটা আমাৰ মানে অতি গুৰুত্বপূৰ্ণ যেটো দক্ষতা থাকিব লাগে হেটো কমিউনিকেশন স্কিল ওকে যোগাযোগৰ দক্ষতা কমিউনিকেশন স্কিল মানে এটা ধৰক আমি আন এগৰাকী ব্যক্তিৰ সৈতে কেনেকৈ কথা পাতো কেনেকৈ তেখেতৰ সৈতে যোগাযোগ স্থাপন কৰো আমি মুখেৰে কথা পাতি যোগাযোগ স্থাপন কৰো নে মানে ডিজিটেল পদ্ধতিৰে যেনেকৈ হক এসএমএস হক বা ইমেইল হক তেহেবিলাক যোগেৰে তেখেতৰ সৈতে আমি কথা পাতো নে অন্য কিবা মাধ্যমেৰে সেই গৰাকী ব্যক্তিৰ সৈতে আমি কথা পাতো মানে জাস্ট যোগাযোগ সম্পৰ্ক কৰা ওকে মানে আমি আমাৰ যি মনৰ কথা বা আমি যি ক'ব বিচাৰিছো সেইখিনি কথা সেই গৰাকী ব্যক্তিক ভালকৈ ক'ব পাৰিছনে নাই লিখিতভাৱে হক বা কথিতভাৱে হক ইলেক্ট্ৰনিক প্ৰক্ৰিয়াৰে হক হেবোৰ কিন্তু আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ওকে আমি কি ক'ব বিচাৰিছো তেখেতে কি বুজি পাইছে বা আমি যেটো ক'ব বিচাৰিছো সেইটো আমি ভালকৈ বুজাব পাৰিছো না হেবিলাক কথা আমি মানে যা কমিউনিকেশন স্কিলছ বুলি কোৱা হয় হেবিলাক কথা আমি ডিটেইলছ এইটো চেনেলত আলোচনা কৰিম টপিক ওয়াইজ আলোচনা কৰিম ওকে নেক্সট যেটো অতি গুৰুত্বপূৰ্ণ মানে দক্ষতা আমাৰ আটাইৰে থাকিব লাগে হেটো হ'ল টাইম ম্যানেজমেন্ট বা সময় ব্যৱস্থাপনা কৰা ওকে টাইম ম্যানেজমেন্ট মানে ধৰক আপুনি কি কাম কৰিব আৰু কেতিয়া কৰিব ওকে বা আপোনাৰ আটাইতকৈ প্ৰয়োজনীয় কৰিবলগীয়া কাম কোনটো কাম আপোনাক কৰিব কেতিয়া কৰিব লাগিব বা কোনো এটা কাম ধৰক আপুনি সেইখিনি সময়ত নকৰিলে হ'ব
মানে পৰৱৰ্তী সময়ত কৰিব পাৰিব আপুনি সেইখিনি সময়ত অন্য এটা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে ধৰক আপুনি অফিচলৈ যায় গতিকে অফিচলৈ যাবলৈ হলে কি কৰিব লাগিব আপুনি অফিচ যোৱাৰ কাৰণে ৰেডি হ'বই লাগিব ৰাতিপুৱা এটা সময়ত ওকে এনেকুৱা নহয় যে আপুনি ধৰক মানে অফিচ আপোনাৰ 9টাৰ পৰা বা আপুনি ৰাতিপুৱা ধৰক 8:30 টোপনিৰ পৰা উঠিছে তেনে ক্ষেত্ৰত আপুনি কিন্তু ভালকৈ সময় ব্যৱস্থাপনা কৰিব নোৱাৰে কাৰণ আপুনি যদি ধৰি লওক ফৰ এক্সাম্পল 9টাত আপুনি অফিচ যায় তেনেহলে আপুনি উঠিব লাগিব গা ধুব লাগিব ব্ৰেকফাষ্ট কৰিব লাগিব গতিকে বিভিন্ন কাম কৰিবলগীয়া থাকে আপোনাৰ ওকে গতিকে কেনেকৈ আপুনি এফেক্টিভলি আপোনাৰ টাইম মেনেজমেন্ট কৰিব সেইবিলাক বিষয় আমি আলোচনা কৰিম অকল অফিচ যোৱা মানুহে নহয় ধৰক কোনো ষ্টুডেন্ট এগৰাকীও কি ধৰণে নিজৰ সময়ৰ মেনেজমেন্ট কৰিব ব্যৱস্থাপনা কৰিব তেনে ধৰণৰ টপিক আমি ডিটেইলছ আলোচনা কৰিম প্ৰবলেম সলভিং সমস্যা সমাধান কৰাৰ কিন্তু আমাৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় ওকে আমি আমাৰ জীৱনত বিভিন্ন সমস্যাত পৰো কি সমস্যা ধৰক কিবা এটা সমস্যা আছে আপোনাৰ ঘৰত পানী অহা নাই ওকে ধৰি লওক জাস্ট এটা এক্সাম্পল দিছো পানী অহা নাই কি কাৰণে পানী অহা নাই পানী নহাৰ কাৰণটো আপুনি সমাধান কৰিব পাৰে নেকি বা ধৰক আপুনি সমাধান কৰিব নোৱাৰিলে কি কৰিব আপুনি প্লাম্বাৰ এজন মাতিব গতিকে প্লাম্বাৰ গৰাকী আহিব বা ধৰক ক'তবা পানীৰ ধৰক পাইপ লিক হৈছে সেই লিক মানে সৰু লিক নে ডাঙৰ লিক সৰু লিক আপুনি সমাধান কৰিব পাৰিবনে নাই যদিও পাৰে কিমানখিনি সময়ৰ কাৰণে কি ভাল হৈ থাকিব ইত্যাদি বিভিন্ন ধৰণৰ কথা আছে ওকে গতিকে সমস্যা যদি এটা হয় কেনেকৈ সমাধান কৰিব বেষ্ট সলিউশন কি হ'ব বহুত মানে সমস্যা মানে এককটা সমস্যাৰ বহুত সমাধান থাকিব পাৰে এতিয়া আপুনি যিকেইটা সমাধান ভাবি উলিয়াইছে তাৰ ভিতৰত কোনটো আটাইতকৈ ভাল বা কোনটো আটাইতকৈ মানে যাক ফলপ্ৰসূ সমাধান বুলি কোৱা হয় ফলপ্ৰসূ সমাধান হ'ব আৰু সেইটো সমাধান অৱলম্বন কৰিলে তাৰ পৰৱৰ্তী সময়ত কিবা সমস্যা হ'ব পাৰে নেকি ইত্যাদি বিভিন্ন ধৰণৰ কথা চালিজাৰি চাব লাগে ওকে গতিকে প্ৰবলেম সলভিংৰ এটা অতি গুৰুত্বপূৰ্ণ স্কিল আৰু তাৰ বিষয়ে আমি এইটো চেনেলত আলোচনা কৰিম যে সমস্যা সমাধান প্ৰবলেম সলভিং কি ধৰণে আমাৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় বা আমাৰ অতি জানিবলগীয়া আছে সমস্যা সমাধানৰ বিষয়ে নেক্সট এটা অতি গুৰুত্বপূৰ্ণ লাইফ স্কিল হ'ল ক্ৰিটিক্যাল থিংকিং বা সমালোচনাত্মক চিন্তাধাৰা ওকে এটা ধৰক কিবা এটা সিচুৱেচন হৈছে আপোনাৰ ওকে এই সিচুৱেচনটো আপুনি এনালাইজ কৰিব পাৰিব লাগিব আপুনি বিশ্লেষণ কৰিব পাৰিব লাগিব তাৰ পিছত আপুনি তাৰ মানে কি কৰিব লাগিব এতিয়া ধৰক ধৰি লৈছো এক্সাম্পল এটা দিছো আপোনাৰ বন্ধু এগৰাকী আহিছে আৰু তেখেতে আপোনাৰ পৰা পইচা বিচাৰিছে কিছু পইচা ধৰক 1000 টকা বিচাৰিছে এতিয়া আপুনি সেই গৰাকীক পইচা দি দিবনে আহি বিচাৰিছে আৰু আপুনি তেখেতক পইচা দিবনে আপুনি ভাবিব যে বন্ধুজন কেনেকুৱা তো বিশ্বাসযোগ্য হয় নে নাই বিশ্বাসযোগ্য হলেও মানে তেখেতে পইচা আপোনাক সময়মতে ঘূৰাই দিব পাৰিবনে নাই আৰু ইত্যাদি বিভিন্ন ধৰণৰ কথা আমি ভাবো তেনে ক্ষেত্ৰত ওকে যদি আপোনাক বিশ্বাসযোগ্য বুলি মনত হয় বা তেখেত যদি সঁচাকৈ কিবা বিপদত পৰিছে তেতিয়া হয়তো আমি তেখেতক সহায় কৰিম বা ধৰক কোনো যদি আমাৰ বন্ধু হয় বা তেখেত হয়তো টকা পইচাৰ ক্ষেত্ৰত বেছি বিশ্বাসযোগ্য ব্যক্তি নহয় তেনেগৰাকী ব্যক্তিক আমি সাগে অলপ দ্বিধাবোধ কৰিম যে আমি এইগৰাকীক পইচা নিদিও বা দিলেও আমি কিবা এটা মানে ওয়াৰ্নিং দিব লাগিব যে পইচা সোনকালে ঘূৰাই দিব বা তেনেকুৱা কিবা এটা কথা ইত্যাদি বিভিন্ন ধৰণৰ কথা থাকে গতিকে তেনে ধৰণৰ যেতিয়া এটা আমি পৰিস্থিতিৰ সন্মুখীন হয় সেই পৰিস্থিতিত আমি কেনেকৈ চিন্তা কৰিম কেনেকৈ সেই পৰিস্থিতি বিশ্লেষণ কৰিম তাক আমি ক্ৰিটিক্যাল থিংকিংৰ অন্তৰ্গত বুলি ধৰি ল'ব পাৰো ওকে গতিকে ক্ৰিটিক্যাল থিংকিং হ'ল আমাৰ কাৰণে জানিবলগীয়া এটা অতি গুৰুত্বপূৰ্ণ জীৱনৰ মানে স্কিল হয় ওকে দক্ষতা সো ফ্ৰেন্ডস এইখিনি আছিল আজি আলোচনা কৰিবলগীয়া বিষয় আমাৰ নতুন চেনেল হয় লাৰ্নিং লাইফ স্কিলছ আসামিজ অসমীয়াত আমি আলোচনা কৰিম ফাইনান্সিয়াল লিটাৰেসি হোক বা প্ৰবলেম সলভিং হোক ক্ৰিটিক্যাল থিংকিং হোক কমিউনিকেশন স্কিল টাইম ম্যানেজমেন্ট
ইত্যাদি বিভিন্ন দিশৰ বিষয়ে আমি এইটো চেনেলত ৰেগুলাৰলি আলোচনা কৰি যাম বহুত বহুত ধন্যবাদ আপোনালোকৰ এইটো ভিডিঅ' চোৱাৰ কাৰণে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিঅ'টো লাইক কৰক কাৰণ এইটো চেনেলত আমি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' পাব্লিছ কৰি থাকিম সময়ে সময়ে আপোনালোকৰ বহুত বহুত ধন্যবাদ